সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে নিমকিৰ ৰেচিপি লৈ আহিছোঁ। নিমকি সকলোৱে বনাব জানে, কিন্তু মোৰ ধৰণে মইনো কেনেদৰে বনাওঁ তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। এতিয়া আহক ৰেচিপিটো আগলৈকে চাওঁ। এয়া মই ডাঙৰ মেজাৰিং কাপটোৰে 1 কাপ ময়দা লৈ লৈছোঁ আৰু সৰু কাপটোৰেও আধা কাপ লৈ ল'ম। মুঠ মই 1.5 কাপ ময়দা লৈ ল'ম। এয়া 1.5 কাপ ময়দা লৈ লৈছোঁ, আপোনালোকে 2 কাপো বনাব পাৰে। এতিয়া মই ইয়াত অলপ বগা নিমখ দি দিছোঁ, যিটো আমি খাওঁ। ক'লা নিমখো দিব পাৰে, তেতিয়া খাবলৈ বেছিয়ে ভাল লাগে। আৰু অলপমান ক'লা জিৰা আৰু আজৱাইন মই ইয়াত দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিলাই ল'ম এনেদৰে। মই অলপমান ইয়াত ৰাইচব্ৰেন অইল দি দিছোঁ, আপোনালোকে ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰে। মই 3 পৰা 4 চামুচৰ জোখাৰে দিছোঁ আৰু এনেদৰে গোটেইখিনি সানি লৈছোঁ। মুঠি মাৰি চাম, যদি লাডু নিচিনা হৈ যায়, বান্ধ খায়, তেতিয়া গম পাব হৈছে। এয়া বান্ধ খাইছে, এইখিনি হৈ গ'ল। এতিয়া মই অলপ অলপকৈ কুহুমীয়া গৰম পানী দি মঠি ল'ম। বেছিকৈ গৰম পানী নিদিওঁ, অলপেই দিম, অলপ অলপকৈয়ে দিম। যদি বেছি দিয়া হয় মানে বেছি ঢিলা হ'ব পাৰে, অকণমান টান নিচিনা কৰিব লাগিব। যিটো আমি ৰুটি বেলিবলৈ কৰোঁ, সেই লাডুটোতকৈ অকণমান টান হ'ব লাগিব। বেছি ঢিলা হ'লে নিমকিটো ফচফচীয়া নহ'ব। এতিয়া গোটেইখিনি ভালদৰে সানি লৈছোঁ। এয়া লাডুটো হৈ গ'ল, দেখিছেনে? অলপ টান নিচিনা হৈছে। যিটো ৰুটি বনাবলৈ লওঁ তাতকৈ অলপ টান হ'ব লাগিব। এতিয়া মই 10 মিনিট সময়ৰ বাবে ঢাকি ৰাখিম। 10 মিনিট ঢাকি ৰাখিলোঁ। এতিয়া অকণমান এনেদৰে মঠি লৈছোঁ আৰু এতিয়া এটা এটা লাডু, সৰু লাডু বনাই মই এতিয়া এখন ৰুটি আকাৰত বেলি যাম। বেলোতে এটা কথা মন কৰিব, বহুত বেছি পাতল কৰি দিব নালাগিব আৰু বহুত বেছি ডাঠো হ'ব নালাগিব। অলপ ডাঠ, মানে বেছি পাতল নহয় আৰু বেছি ডাঠো নহয়, তেনেকুৱা ধৰণৰ হ'ব লাগিব। আৰু গোল যে হ'ব লাগিব এইটো কথা নাই, কাৰণ যিহেতু নিমকি চেপতে কাটা হ'ব, সেইবাবে এয়া বেলি লৈছোঁ। এয়া ৰুটি আকাৰত বেলি ল'লোঁ, দেখিছেনে? এনেকুৱা ধৰণৰ ডাঠ হ'ব লাগিব। এতিয়া মই আকৌ অকণমান বেছি ডাঠ যেন লাগিছে, সেইবাবে অকণমান এনেই বেলি দিছোঁ। এতিয়া মই এখন চুৰিৰে নিমকি আকাৰত কাটি যাম। এয়া নিমকি আকাৰত কাটি ল'লোঁ। এইখিনি মই এতিয়া ইয়াৰ পৰা আঁতৰাই ৰাখিম আৰু এনেদৰে মই গোটেইখিনি বেলি ল'ম। এতিয়া মই নিমকিখিনি ভাজিবৰ বাবে প্ৰয়োজন অনুসৰি ৰাইচব্ৰেন অইল দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া এই তেলখিনি মই গৰম হ'বলৈ দিম। হাই ফ্লেমত তেলখিনি গৰম হ'বলৈ দিলোঁ। ইয়াত মই এতিয়া নিমকিখিনি দি দিছোঁ আৰু গেছটো একেবাৰে ল'ত ৰাখিছোঁ, কাৰণ তেলখিনি বেছি গৰম হৈ আহিল, পটককৈ জ্বলি যাব পাৰে। সেইবাবে ল' কৰি ৰাখিছোঁ। আৰু এতিয়া মই নিমকিখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া মোৰ প্ৰথম নিমকিখিনি হৈ গ'ল। এতিয়া কাঢ়ি ৰাখি মই ইমানখিনি ৰঙচুৱা কৰি কাঢ়ি ৰাখিছোঁ, কাৰণ ঠাণ্ডা হ'লে ৰংটো আহি যায়। বেছি ৰঙচুৱা কৰি দিলে আৰু বহুত বেছি ৰঙচুৱা নিচিনা হৈ যাব ঠাণ্ডা হ'লে। আৰু এটা কথা, গেছটো একেবাৰে ল' কৰি যদি নিমকিখিনি ভজা হয়, তেতিয়া বহুত বেছি মচমচীয়া হয়। মই এতিয়া কাঢ়ি ৰাখিছোঁ। এয়া মই 2 নম্বৰ বাৰৰ বাবে নিমকিখিনি ভাজি ল'ম।
দি দিছোঁ। প্ৰথম যেতিয়া মই নিমকিখিনি দিছিলোঁ প্ৰথমবাৰত তেতিয়া গেছটো একেবাৰে ল' কৰি ৰাখিছিলোঁ, কাৰণ তেলখিনি বহুত বেছি গৰম আছিল, পটককৈ জ্বলি যাব পাৰে, সেইবাবে ল' কৰি ৰাখিছিলোঁ। আৰু ছেকেণ্ড বাৰত মই যেতিয়া নিমকিখিনি ভাজিছোঁ গেছটো দিওঁতে হাই কৰি লৈছোঁ, তেতিয়া মানে নিমকিখিনি ফুলি যায়। আৰু এনেদৰে ভাজি থাকোঁতে অকণমান ল' কৰি ল'ম, তেতিয়া মানে নিমকিখিনি মচমচীয়া হয়। এইটো কথা আপোনালোকে মন কৰিব। প্ৰথমবাৰ দিওঁতে গেছটো একেবাৰে ল' কৰি ল'ব আৰু ছেকেণ্ড বাৰ দিওঁতে হাই কৰি ল'ব, আৰু পিছৰখিনি সময়লৈ আপোনালোকে গেছটো ল'ত ৰাখি ভাজিব, তেতিয়া নিমকিখিনি মচমচীয়া হয়। এতিয়া এইখিনিও ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া মোৰ 2 নম্বৰ বাৰৰ বাবে ভজা নিমকিখিনিও হৈ গ'ল, কাঢ়ি ৰাখিছোঁ। এনেদৰে মই গোটেইখিনি নিমকি ভাজি ল'ম। এয়া মই হাতেৰে এনেদৰে মোহাৰি দিয়ে নিমকিখিনি বহুত মচমচীয়া হৈছে, গম পোৱা গৈছে, শব্দ এটা আহিছে, এটা ভাঙিও দেখাইছোঁ, একদম কুকুৰীয়াকৈ ভাঙি গৈছে। আপোনালোকে যদি এনেদৰে বনায় আপোনালোকৰ নিমকিও মচমচীয়া হ'ব। এতিয়া মই ইয়াত অলপমান ক'লা নিমখ দি দিম, তেতিয়া বেছি খাবলৈ টেষ্টি হয়। ইয়াত মই অকণমান এতিয়া ক'লা নিমখ দি দিছোঁ, যিহেতু প্ৰথম অৱস্থাত নিমখ দিয়া আছিল মঠোতে, সেইবাবে অকণমান দিছোঁ আৰু গোটেইখিনি ভালদৰে মিলাই দিছোঁ। যদি মোৰ নিমকিৰ ৰেচিপিটো চাই ভাল লাগিলে তেন্তে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।